Hey guys, good morning. আজি একদম ৰাতিপুৱা 4:30 পৰা আপোনালোকক ওয়েলকাম জনাইছো। আজি এফালে যাম। আজি হল জানুৱাৰী 3 তাৰিখ আৰু আমাক ডিপাৰ্টমেন্টৰ ফালৰ পৰা আজি পিকনিক নিব আৰু কলৈ নিব আপোনালোকে অকণমান পাছত গম পাব। এৰ কাৰণে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া পানী গৰম কৰিছো। ইয়া শুই উঠি ডাইৰেক্ট একদম বটুৱা বহাই দিছো পানী গৰম কৰিবলৈ। গা ধুই ওলাই মেলি আপোনালোকক আকৌ লগ পাই আছো। ভিডিওটো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু মাতচাত কিবা ওলাইছে, একদম ঠাণ্ডাত আন্ধাৰ হৈ আছে, বাহিৰলৈ যাবলৈও ভয় লাগিছে। এতিয়া অকণমান দেৰি জুইৰ ওচৰতে বহি থাকোঁ, পোহৰ হয় মানে, তাৰপিছতে গা ধুমগৈ আৰু পোহৰ হ'লেহে। মা উঠা নাই, ভয় লাগে বাহিৰত অকলে অকলে গা ধুবলৈ যাবলৈ। মই জুইখন অকণমান এনেকৈ সেকি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ ওলাই মেলি। বাহিৰত বহুত কোৱা আমাৰ বাছত বহি ৰঙে দেই, চিট চাগে ফুলেও। গুড মৰ্নিং। এতিয়া ৰাতিপুৱা কেইটা বাজিছে বাৰু? এতিয়া কেইটা বাজিছে? 51। আমি বাছত থমথমকে বহি আছো, বাছ চলা নাইকিয়া। ৰাইজক দেখুৱাই দিয়ক। ৰাইজক বেক কেমেৰা কৰি দেখুৱাওঁ। এডাল চা, মেইন বস্তু এইবোৰ বহিবলৈ পোৱা নাই নেকি? নহয় আমি লাষ্টত ষ্টেজ দিদি দেখিলে আহো বুলি নকবা মাজনী দেখিলে এতিয়া আমি জাষ্ট পাইছোঁহি আৰু এইখিনি জেগাতে বাছখন ৰখাইছিলে। ইয়াতো পিকনিক খাই আছে মানুহে, কিন্তু আগলৈ ভাল জেগা আছে বুলি ক'লে, সেইবাবে আগলৈ গ'ল। আৰু মেইন জেগাটো হ'ল এইটো, আৰু কাষে কাষে পাহাৰ আছে, বাগান আছে, বহুত ধুনীয়া হয়, ৰাবাৰৰ গছ আছে, বহুত ধুনীয়া জেগা হয়। ইয়াতে বহুত মানুহ আহিছে পিকনিক খাবলৈ। আৰু আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। একদম পাইছোঁহি আৰু ইমান ধুনীয়া জেগা, ৰ'দটো ওলাইছে আৰু অকণমান আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। পাহাৰত উঠিবগৈ লাগিব ন আমি? এতিয়া আমি তলতে আছোঁ। ক'ত আছে পাহাৰ? ময়ো কৰোঁ অকণমান কেলে ৰৈ থাকোঁ। এইফালে আছে বাছখন এখন, বাছখন এখন। সেয়া ছোৱালীবিলাকে এইবিলাক পাৰিছে আৰু এইখনতে খানা চব বহি আছে একদম লাইন পাতি। অকণমান ওপৰৰ পৰা আপোনালোকক প্লেচটো দেখাই দিছোঁ ভালদৰে। আৰু কাষে কাষে বহুত ধুনীয়া ধুনীয়া পাহাৰ আছে। আমি এতিয়া গৈ আছোঁ ছাইডৰ পৰা কলপাত দুখনমান কাটি আনিবলৈ। আমাৰ লগত ভাইটি এটা গৈছে, আৰু জিতি থাকিবৰ কাৰণে কলপাত অলপ প্ৰয়োজন হৈছিল, সেইকাৰণে আমি গৈ আছোঁ। ওচৰত মানুহৰ ঘৰো আছে কলপাত এখন কাটি আনিবৰ কাৰণে। আৰু জেগাটো সঁচাকৈ বহুত ধুনীয়া হয়, কুঁৱলী পৰা নিচিনা হৈ আছে পাহাৰবিলাকত, আৰু ৰ'দো দিছে, সেইটো কাৰণে ভালো লাগিছে আজি দিনটো। চাওঁ কাম কৰা ছোৱালীকেইজনী দেখাই দিওঁ দেই, একজনে কাম কৰি আছে, বাকীবোৰ চব ফুৰিবলৈ গুচি গ'ল। বাকী চব ফুৰিবলৈ গ'ল। এইকেইজনী আৰু এয়া খানা বহি থকা জানানে?
আছে গাড়ী চকা ৰাবাৰ বটল ওলমাই থোৱা আছে বটল গাখীৰ ওলাই এইটো ফৰ্মাত দি কিনে বনাই মই দেখাই আছো কেনেকুৱা বনাই এই ফুলপাৰ নাম কি জানা কি ফুল ৱাগেন লে এইটো কি হবা হয় ডালৰ পৰা হয় না পুলি পা দাদাজনে আমাক সকলোবোৰ ভালদৰে দেখাই গৈ আছে এই হিলখিনিতে মানে এই ঘাটটোতে মৰম নদীৰ গাভৰু ঘাট চিনেমাখনৰ হেনো শ্বুটিং হৈছিলে আৰু মোৰ লগতে আপোনালোকো গৈ থাকক মই যি দেখোঁ আপোনালোককো সেয়াই দেখুৱাই থাকিম তেতিয়াহ'লে শেষলৈকে ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব এইজনী নামৰ পৰা কাজিৰঙা নামৰ উৎপত্তি কাৰ্বি হয় এইটো ষ্টেচন এনেকে বনাই লৈ যায় ট্ৰাকত উঠি গুচি যায় আৰু গাখীৰটো এনেকে শুকাই গেলি তোমালোকৰ যোৰহাট বুলি ক'লে মনটো কিবা ভাল লাগে ন মই জেবিৰ পৰা পাছ আউট মই জিকেবি আপোনালোক যোৰহাটৰ হয় নেকি মই যোৰহাটৰ নহয় মই হাতিলাগাঁৱত ভাড়াঘৰত আছিলো মই কাকতি গাঁও জিকেবি কমাৰ্চ আমি ইয়াতে ইমান ধুনীয়া ৰাস্তা ইমান ধুনীয়া পৰিৱেশ দেখিলে সঁচাকৈ মনটো ভাল লাগি যায় আৰু বাগানৰ ৰাস্তাবোৰ এনেও বহুত ধুনীয়া হয় চাৰিওফালে বাগান থাকিলে এনেও দেখি ভাল লাগে বহুত দূৰত আছে হৰিণা হৰিণা অষ্ট্ৰেলিয়াৰ পৰা আহে আৰু সেইবোৰ হৰিণাৰ দল পানী আছে এনেকৈ আৰু ফটো মাৰি আছোঁ পানী ওচৰতে এইফালে দেখোন গড় আছে আৰু হাতী আছে মজা লাগিছে আমাৰ লগতে আপোনালোকক দেখুৱাই দিছে আৰু ৰাবাৰৰ গছ হয় এইবোৰ কাটি কাটি হেৰি নিয়ে ন ৰাবাৰ বনাই এইবোৰ চব ৰাবাৰৰ গছ হয় যিমান আছে মেমৰ পৰা 1.5 ঘণ্টা ফুৰাৰ পাৰ্মিশ্যন লৈ গৈছিলোঁ আৰু 1.5 ঘণ্টা হৈ গ'ল আমি এতিয়া পিকনিক প্লেচলৈ আহিলোঁ আৰু এইখিনিতে মৰম নদীৰ গাভৰু ঘাট শ্বুটিঙৰ জেগাখিনিতে আমি অলপমান ফটো মাৰিলোঁ আৰু খাব অলৰেডি হৈ গৈছে আৰু আমি ফটো চটো মাৰি খাবৰ কাৰণে যাম আৰু এতিয়া আৰু এই পানীখিনি চাওকচোন বহুত চেঁচা আছিলে পানীখিনি আৰু আমি জোতা পিন্ধি গৈছিলোঁ যিহেতু সেইবাবে জোতা খোলা নহ'ল আৰু তেনেদৰে ফটো চটো মাৰিলোঁ আমিবোৰে আৰু সময় থকা হ'লে আৰু অলপমান দেৰি ইয়াতে কটাব পাৰিলোঁহেঁতেন কিন্তু আমি জীপ চাফাৰী কৰাৰ কাৰণে সময় নহ'লেগৈ
এয়া আমাৰ খানা মাংস পনীৰ চালাড শুকান চব্জি পাপৰ আৰু নেমু টেঙা সেয়াই আৰু আমাৰ আজি খানা আৰু এয়া চাৰিওফালে গোটেইখিনি ল'ৰা ছোৱালী বহি গৈছে আমাৰ ফাৰ্ষ্ট চেম থাৰ্ড চেম ফিফ্থ চেম আৰু মেম দুগৰাকী আৰু আমি খাই বৈ কাজিৰঙা অৰ্কিড পাৰ্কলৈ গৈছিলোঁ এয়া তাৰে ফটো আৰু অৰ্কিডৰ ভ্লগটো মই এক্সট্ৰাকৈ দিম পাৰ্ট 2 বুলি আৰু ইয়াতে দিলে বহুত দীঘলীয়া হৈ যাব সেইবাবে আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিলোঁ